নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ মোৰ অন্য এটি নতুন ভিডিঅ'লৈ। আজি আমি স্কুলত বেটিক থৈ পিনি আমি আহিলোঁ অলপ বজাৰ কৰি, আৰু লগৰ এজনী ভাগৰ বাৰ্থডে পাৰ্টি আছে। সৰুকৈ আমি চেলিব্ৰেশ্যন কৰিম সেয়েহে। আৰু এয়া হৈছে ভাগ্যশ্ৰী, আজি তাইৰ জন্মদিন, আৰু সকলোৱে আশীৰ্বাদ কৰিব দেই। আৰু মইনাক স্কুলত থৈ আমি এনেকৈ লগে ভাগে বহি থাকোঁ আৰু চবেই, আৰু কোনোবাই কিবা আনিলে আমি সকলোৱে শ্বেয়াৰ কৰি খাওঁ। আৰু এয়া তাইক বনাই আনিছিলে কেক আমালৈ। এইফালে ডিম্পী, ভাগ্যশ্ৰী, আৰু এইফালে হৈছে প্ৰবাল দা, আৰু এয়া পিংকুমণি আৰু পম্পী, এইফালে মই, আৰু এইফালে ৰশ্মি আৰু মিণ্টুমণি। কেকটো ইমানেই সোৱাদ আছিল, ভাগ্যশ্ৰী নিজ হাতেৰে বনাই আনিছে আমালৈ, আৰু এইফালে ভাগ কৰি মেলি দিছে। আৰু খাওঁ এতিয়া আমি সকলোৱে। এয়া ঘৰৰ পৰা আমি চাহ তাহ বনাই লৈ আনোঁ। এইফালে আমাৰ ৰান্ধনীয়ে বিলাই আছে দেই। এনেকৈ খাই বৈ মই ঘৰলৈ আহিলোঁ মইনাক লৈ, আৰু এইফালে আহি পিনি আকৌ দোকানতহে সোমালোঁ। এইফালে মায়ে দিলে চাহ একাপ, আৰু ভাবিলোঁ হোমৱৰ্কো কৰাই লওঁ তাইক, যিহেতু ইয়াতে ৰৈ আছোঁ এনেই। আৰু আজিলৈ ইমানেই, বাই বাই।